কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু সকলোৱে ভালে কুশলে থকাটোৱে কামনা কৰিছোঁ। আজি ভিডিঅ'টো আপোনালোকে গম পাব যে ৰাণীক্ষেত যদি বেমাৰ আপোনালোকৰ যদি কুকুৰাবিলাকৰ যদি হৈছে তেনেহ'লে আপোনালোকে কুকুৰাবিলাক কি ভেকচিন দিব আৰু কেনেধৰণে আপোনালোকে মেডিচিন খুৱাব সকলোখিনি কথা আজি ভিডিঅ'টো গম পাব। বলক তেন্তে আজি ভিডিঅ'টো পলম নকৰি বন্ধুসকল আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটোলৈ আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো দবাই দিব। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকে গম পাব যে আপোনালোকৰ যদি কুকুৰাৰ যদি ৰাণীক্ষেত বেমাৰ হৈ গৈছে বা অলৰেডি যদি আপোনালোকৰ কুকুৰাবিলাক যদি জুপুকা লাগি আছে তেতিয়াহ'লে আপোনালোকে কি দৰৱ দিব বা কি দৰৱ নিদিব। বন্ধুসকল আপোনালোকে যদি আপোনালোকৰ কুকুৰাবিলাকক যদি ভেকচিনেশ্যন কৰি থৈছে তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিবলগীয়া ইমান কাৰণ নাই, কাৰণ কিয়নো ভেকচিনেশ্যন কৰি থ'লে এই বেমাৰটো সম্পূৰ্ণৰূপে আপোনালোকৰ ফাৰ্মলৈ আহিব নোৱাৰে আৰু আপোনালোকে বায়'চিকিউৰিটিটো মেইনটেইন কৰিব লাগিব। বায়'চিকিউৰিটি মেইনটেইন থাকিলে আপোনালোকৰ এই বেমাৰটো কেতিয়াও আপোনাৰ ফাৰ্মত নাহে, আপোনালোকে এইটো ধ্যান দিব। বৰ্তমান আপোনালোকে এতিয়া যিটো সময় আহি আছে এই সময়টোত আপোনালোকৰ কুকুৰাবিলাকক প্ৰায় মানে কি হয় জুপুকা লগাৰ আপোনালোকৰ কুকুৰাবিলাক ষ্টাৰ্ট কৰি দিয়ে। যিবিলাক মানুহে ভেকচিনেশ্যন কৰি নথয় সেইবিলাক মানুহৰ আপোনালোকৰ জুপুকা লগা কুকুৰাবিলাকৰ ষ্টাৰ্ট হৈ যায়। সেইকাৰণে আপোনালোকে যদি আপোনালোকৰ কুকুৰাবিলাক যদি জুপুকা লাগি আছে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ কুকুৰাবিলাকক কণ্টিনিউ আপোনালোকে এণ্টিবায়'টিক আপোনালোকে 5 দিন কণ্টিনিউ আপোনালোকে খাবলৈ দিয়ক আৰু 5 দিনৰ পিছত দেখিব আপোনালোকৰ কুকুৰাবোৰ সুস্থ হৈ উঠিছে। আৰু বন্ধুসকল আপোনালোকৰ কুকুৰা যিবিলাক ভাল হৈ আছে, যিবিলাকৰ বেমাৰ আজাৰ হোৱা নাই সেইবিলাকক আপোনালোকে কণ্টিনিউ 3 দিন দি দিয়ক। তেতিয়া আপোনালোকৰ যিবিলাকৰ বেমাৰ হৈ আছে সেই বেমাৰ সেই কুকুৰাকেইটা গাৰ পৰা সিহঁতৰ গাৰলৈ যাব নোৱাৰে আৰু আপোনালোকে এণ্টিবায়'টিক দি থৈ দিলে সিহঁতৰ ইমিউনিটি ছিষ্টেমটো যেতিয়া নেকি ষ্ট্ৰং হৈ থাকিব, ইমিউনিটি ছিষ্টেম যেতিয়া আপোনালোকৰ কুকুৰা যদি ষ্ট্ৰং হৈ থাকে তেতিয়াহ'লে সিহঁতক কোনো ধৰণৰ বেমাৰ আজাৰে এটেক পটককৈ আৰম্ভ কৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল আপোনালোকক এতিয়া মই ক'ম যে যদি আপোনালোকৰ কুকুৰাবিলাক যদি জুপুকা লাগি আছে তেতিয়াহ'লে আপোনালোকে ঘৰুৱা এটা উপায় আপোনালোকে ধুনীয়াকৈ মেডিচিন সিহঁতক দিব পাৰিব। যিটো আপোনালোকক অকণমান আদা লাগিব, তাৰপৰা হালধি ল'ব, লগত আপোনালোকে ল'ব নহৰু, তাৰপিছত আপোনালোকে ল'ব কেৰাচিন তেল 1 চামুচ, তাৰপিছত আপোনালোকে ল'ব ছজিনা গছৰ যদি পাত আছে আপোনালোকে তাৰে আপোনালোকে খুন্দি মেলি গোটেইকেইটা সংমিশ্ৰণ কৰি ল'ব। তাৰপিছত আপোনালোকৰ কুকুৰাবিলাকক পানীৰ লগত আপোনালোকে মিহলি কৰি সিহঁতক খাবলৈ বুলি দি দিব। তেতিয়া আপোনালোকে কুকুৰাবিলাকৰ যিবিলাকৰ জুপুকা লাগি আছে সেইবিলাক আপোনালোকৰ কুকুৰা লাহে লাহে ভাল হ'ব। আৰু সেই জুপুকা লগা কুকুৰাবিলাকক আপোনালোকে এণ্টিবায়'টিকটো দিয়ে থাকিব, তাৰ উপৰিও আপোনালোকে এই বস্তুটো আপোনালোকে ঘৰুৱা যিটো উপায় সেইটো আপোনালোকে দি থাকিব। তেতিয়া আপোনালোকৰ কুকুৰাবিলাক সোনকালে মানে কি হ'ব ৰিকভাৰ কৰিবলৈ আৰম্ভ কৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে এইটো আপোনালোকে কণ্টিনিউ 5 দিন খুৱাব, তেতিয়াহে আপোনালোকে ৰিজাল্টটো পাব। আপোনালোকে যদি এদিন খুৱায় তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ ৰিজাল্ট নাপাব। সেইকাৰণে আপোনালোকে যিকোনো দৰৱ আপোনালোকে 3 দিন 5 দিন বা 7 দিনলৈকে আপোনালোকে খুৱাব, তেতিয়াহে আপোনালোকৰ কুকুৰাৰ ৰিজাল্টটো বেছি ভালকৈ সোনকালে পাব। আৰু বন্ধু বান্ধৱীসকল আপোনালোকক মই এতিয়া বেলেগ ধৰণৰ এটা মেডিচিনৰ বিষয়ে কথা বন্ধু বান্ধৱীসকল আপোনালোকে যদি আপোনালোকৰ কুকুৰাবিলাকক যদি এণ্টিবায়'টিক যদি টেট্ৰাচাইক্লিন যদি দি আছে বা যদি আপোনালোকৰ কুকুৰা যদি ভাল হোৱা নাই তেতিয়াহ'লে আপোনালোকে দিব লাগিব যে ৰেষ্টিকেল বুলি এটা পাউডাৰ পোৱা যায়, যিটো আপোনালোকক মই স্ক্ৰীণত দেখাই দিছোঁ। এই স্ক্ৰীণত দেখাই দিয়া পাউডাৰটো আপোনালোকে ভেটেনেৰী মেডিচিন ষ্ট'ৰৰ পৰা গৈ পিনে আপোনালোকে লৈ আহিব। এই পাউডাৰটো আপোনালোকৰ কমেও আজিকালি 500 টকাত আপোনালোকে এই পাউডাৰটো আপোনালোকে পাই যাব 200 গ্ৰামৰ পেকেটটো। এই 500 টকা লৈ আপোনালোকে অকণমান দাম ভৰিব লাগিব, যিহেতু ভাল মেডিচিন হয়। আপোনালোকে এইটো ইউজ কৰি চাব, আপোনালোকে ভাল ৰিজাল্ট নিশ্চয় পাব। বন্ধু বান্ধৱীসকল আপোনালোকে ৰেষ্টিকেল পাউডাৰটো খোৱাৰ পিছত 5 দিন খোৱাৰ পিছত কুকুৰাবিলাকক আপোনালোকে কেলছিয়াম ছাপ্লিমেণ্ট দি দিব সিহঁতক, মাল্টিষ্টাৰ ভিটামিন আপোনালোকে খাবলৈ বুলি দি দিব আৰু লগতে আপোনালোকে ৰাতিপুৱা সিহঁতক লিভাৰ টনিক খাবলৈ দি দিব। তেতিয়া আপোনালোকৰ কুকুৰাবিলাক সুস্থ হৈ থাকিব, ভাল হৈ থাকিব। বন্ধু বান্ধৱীসকল আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি কিবা জানিবলগীয়া কথা থাকে আপোনালোকে কমেণ্টত কৰি জনাব। মই আপোনালোকক ধুনীয়াকৈ কমেণ্টৰ ৰিপ্লাই কৰি আপোনালোকক জনাই দিম। বন্ধু বান্ধৱীসকল আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।